বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই নিশ্চয় আকৌ এবাৰ আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিহেতু মোৰ বাৰ্থডে ভিডিঅ' কেইটামান কৰা হৈছিলে মই ভাবিলোঁ ভিডিঅ'কেইটা আজি এডিট কৰি আপোনালোকৰ ওচৰত দেখাওঁ চাওঁচোন আহক তো মোৰ বাৰ্থডে দিনাখন পৰিছিলে সোমবাৰ যিহেতু সোমবাৰ মোৰ মানে ডিউটি ক্ল'জ থাকে তো লগৰখিনিয়ে সেইকাৰণে মানে আগদিনাখনি কি কৰিলে চাওঁ আহকচোন এবাৰ হাজবেণ্ডে কি খোৱালে কলৈ নিলে চাওঁচোন আহক কেনেকুৱা লাগিলে ক'ব গিফ্ট বুলি তেনেকৈ ক'বলৈ গ'লে সকলোখিনি তেওঁৱে কৰিছে যিহেতু মোৰ ড্ৰেছৰ পৰা আদি কৰি মানে যি দৰকাৰ হৈছিলে যি খাইছিলোঁ বা যি মানে ল'ম বুলি ভাবিছিলোঁ গোটেইখিনি তেওঁৱে দিছে যিহেতু ফটো মৰা নহ'লে গিফ্টখিনি তো ভিডিঅ'টোকে কৰা হ'ল বাৰ্থডে কেনেকৈ কি কৰিলোঁ কি খালোঁ তো আহকচোন की तरह कुछ मैं भी तोहफा आज लाता औरों की तरह कुछ मैं भी तोहफा आज लाता मैं तेरी हंसी महफिल में फूल लेके आता प्रेमरे खुरभी বিয়পি যে মোৰ প্ৰতি কোহে तुम्हारे जन्मदिन पे देने के लिए मेरे पास कोई कीमती तोहफा नहीं है और ना मैं औरों की तरह कहने वाला हूँ कि तुम्हें मेरी उम्र लग जाए मैं तो बस ये कहूँगा कि तुम्हारे चेहरे की हंसी कभी न जाए क्योंकि तुम्हारी हंसी ही तुम्हारी पहचान है और तुम्हें खुश देख कर ही मेरी जान में जान है अगर सभी से प्यार कहते हैं तो हाँ मुझे तुमसे प्यार है ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ